অসমৰ উচ্চ ন্যায়ালয়ৰ যি এডভোকেট জেনেৰেল যিজনক আমি দেৱজিৎ শইকীয়া ডাঙৰীয়া হিচাপে চিনি পাওঁ, এই তিনিজনক লৈ গৈ উচিতভাৱে কেছখনক ফ্ৰেম কৰি সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিব লাগে আৰু পেৰেলেলি ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈকেও সমাধানৰ কাৰণে মানে ইয়াচিকা বা পিটিশ্যন ছাবমিট কৰিব লাগে। ইয়াৰ বাহিৰে যদি কোনোবা কিবা কৈছে, আই ডোণ্ট থিংক ইট ইজ নান আদাৰ দেন ইটছ নট এট অল এ ট্ৰু গেম, ইটছ এবাউট এ মেলো ড্ৰামা। দিছ ইজ অল এবাউট মেলো ড্ৰামা, জাষ্ট নাটক কৰি আছে, তাৰ বাহিৰে একো নাই। চাওক, NLFBৰ দাবী এটাই কথা যে অলৰেডি BTR ৰেকৰ্ড স্বাক্ষৰিত হৈ গ'ল। অলৰেডি অসম চৰকাৰ, ভাৰত চৰকাৰ, বিভিন্ন বড়ো সংগঠনৰ প্ৰতিনিধি, বিভিন্ন বড়ো নেতৃবৰ্গই NDFBৰ সমূহ গোটে এপচুকে ধৰি সকলোৱে তাতে স্বাক্ষৰ কৰিলে এক কম্প্ৰিহেনচিভ চলিউশ্যন বুলি। কিন্তু যি দফাবোৰ তাতে আছে, আজি সেই দফাবোৰ চমত ৰাজি হোৱাৰ পিছতো, তাতে চৰকাৰে মানে কনচেণ্ট দিয়াৰ পিছতো, ত্ৰিপাক্ষিকভাৱে স্বাক্ষৰিত হোৱাৰ পিছতো বহু দফা আজি কিয় তাৰমানে আমি ৰূপায়ণ হোৱাটো দেখিবলৈ পোৱা নাই। যিদৰে আজি BTRত 500 কোটি টকা বছৰে বছৰে পাব লগা আছিলে, 3 বছৰত 1,500 কোটি টকীয়া পাব লগা আছিলে, আজি 2 বছৰ ফাইনেন্সিয়েল ইয়াৰ গুচি যাবলগীয়া সময় হ'ল, কিন্তু আজিলৈকে 500,000 কোটি টকাৰ আমি 100 কোটি টকাও দেখিবলৈ সক্ষম নহ'লোঁ। আজি NITৰ ইষ্টাব্লিছমেণ্টৰ কথা আছিলে, আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইষ্টাব্লিছমেণ্টৰ কথা আছিলে, আজি এৰিয়া ইনক্লুজনৰ কথা আছিলে, দাঁতিকাষৰীয়া গাঁওসমূহক অন্তৰ্ভুক্ত কৰি BTC তথা তদানীন্তন BTADক এক বৃহৎ BTR অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনলৈকে পৰিণত কৰাৰ কথা আছিলে। 40খন চিটক 60খন চিটলৈকে বৃদ্ধি কৰি যি কনষ্টিটিউশ্যনেল এণ্ড লেজিছলেটিভ পাৱাৰ সেইটো বৃদ্ধি কৰাৰ কথা আছিলে। যিটো মটো অফ দ্য একৰ্ড টু অগমেণ্ট দ্য পাৱাৰ এণ্ড ফাংচনছ অফ দ্য BTC কাউন্সিল, সেইটোতো এতিয়ালৈকে আমি দেখিবলৈ সক্ষম হোৱা নাই। তাৰ কাৰণে নিশ্চিতভাৱে মই কোনো ৰাজনৈতিক দলক দোষ দিব বিচৰা নাই, কিন্তু যদি সেইবিলাক নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আগন্তুক দিনৰ আকৌ সংগ্ৰাম হ'ব। কিন্তু NLFBয়ে কৈছে যে আমাৰ নতুনববীয়াকৈ দাবী একো নাই, কিন্তু যিবিলাক তাতে কোৱা হৈছে, গোচৰ প্ৰত্যাহাৰ কৰা, গাঁও ইনক্লুজন কৰা, শোণিতপুৰ বিশ্বনাথক BTRত সন্নিৱিষ্ট কৰা, তাৰ পিছতে বিভিন্ন যিবিলাক নেতৃবৰ্গ সংগ্ৰাম কৰি তেওঁলোকৰ জীৱন ত্যাগ কৰিছিলে, তেওঁলোকৰ পৰিয়াললৈকে উচিত মৰ্যাদা প্ৰদান কৰা, আজি তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সহানুভূতি দেখুৱাই কম্পেশ্যনেট এপইণ্টমেণ্ট চাকৰি প্ৰদান কৰা, বড়ো ৰেজিমেণ্ট কৰা, এইবিলাক বস্তু এতিয়াও বাকী আছে। আৰু এইবিলাকক লৈয়ে NLFB আলোচনাত অগ্ৰগতি মানে বঢ়াই আছে বুলি মই অনুভৱ কৰোঁ। আৰু এজ এ মেডিয়েটৰ মই ইমানখিনিয়ে জ্ঞাত। তদানীন্তন NDFBৰ মানে প্ৰাক্তন সভাপতি বা প্ৰতিষ্ঠাপক সভাপতি, ফাউণ্ডাৰ প্ৰেছিডেণ্ট ৰঞ্জন দৈমাৰী ওৰফে DR নাবলা ডাঙৰীয়াৰ নেতৃত্বত থকা ডেজিগনেটেড কেম্প, আজি DR নাবলা ওৰফে ৰঞ্জন দৈমাৰী ডাঙৰীয়া কিন্তু আজি জেলত কাৰাৰুদ্ধ হৈ আছে। BTR ৰেকৰ্ড অনুযায়ী বিভিন্ন গোচৰসমূহ প্ৰত্যাহাৰৰ কথা কোৱা হৈছিলে, কিন্তু চৰকাৰে সদিচ্ছা দেখুৱালেও হয়তো বিভিন্ন কাৰণত সেই গোচৰবোৰ এতিয়ালৈকে সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ হোৱা নাই। আজি বিভিন্নবোৰ নেতৃবৰ্গ আছে NDFB আৰু NLFBৰ, যিসকলৰ ওপৰত NIA বা CBIৰ গোচৰসমূহ আছে, সেইবিলাকো আইনী পথৰ জৰিয়তে কিদৰে সমাধান কৰিব পাৰি সেইবিলাক বস্তু আমি চোৱা চিতা কৰিব লাগিব। সেইকাৰণে এটা বস্তু যিকোনো ঘটনা ঘটতে অতি সোনকালে হৈ যায়, কিন্তু সেই ঘটনাৰ পৰিঘটনাক যদি আমি সমাধান কৰিব লাগে তাক কিন্তু নিশ্চিতভাৱে অলপ অলপ সময়ৰ দৰকাৰ। কিন্তু এই বুলিলে এয়া নহয় যে সময় মানে অপচয় কৰি বছৰ বছৰ ধৰি আমি অপেক্ষা কৰি থাকিম। চৰকাৰৰ প্ৰতি আমি এক সময়ৰেখা আমি বান্ধি দিয়া আছে, চৰকাৰৰ প্ৰতি সদিচ্ছা আছে, কিন্তু চৰকাৰে যদি সেই সদিচ্ছা অটুট নাৰাখে তেতিয়াহ'লে নিশ্চিতভাৱে সহ্যৰ বান্ধ ছিঙি যাব, সেয়াটো সৰ্বজন বিদিত। চাওক, মই এটা সাৰাংশাস এটা কথা কৈ দিছোঁ, ৰঞ্জন দৈমাৰী জেলত থকাটোত ৰাজনৈতিক ষড়যন্ত্ৰ নাই, কিন্তু ৰঞ্জন দৈমাৰীক জেলৰ পৰা ওলাই আনিব লাগে বুলি কৈ বিভিন্নজনে কিন্তু নিজৰ ৰাজনীতিৰ মানে এডভাৰটাইজমেণ্ট চলাইছে বুলি মই ক'ব পাৰোঁ। মানে ৰঞ্জন দৈমাৰী ইজ নাও এ প্ৰডাক্ট অফ এডভাৰটাইজমেণ্ট এণ্ড মাৰ্কেটিং ফৰ ভেৰিয়াছ বড়ো পলিটিকেল লিডাৰ্ছ। তেওঁলোকে ৰঞ্জন দৈমাৰী জেলৰ পৰা ওলাই নে জেলত ফচি থাকে এইটো দেখাৰ দৰকাৰ নাই, কিন্তু ৰঞ্জন দৈমাৰীৰ বিষয়ে মাত মাতি যদি ইলেকশ্যনৰ আগত কিবা এডভাৰটাইজমেণ্ট গেইন কৰিব পাৰে, এইটোহে তেওঁলোকৰ লক্ষ্য এতিয়া হৈ পৰিছে। এয়া স্পষ্ট কথা, কোনোবা বেয়া পালেও পাওক, ভাল পালেও পাওক, আই ডোণ্ট কেয়াৰ। কিন্তু এটা কথা চাওক, আজি এয়া কোৱাটো অতিকৈ সহজ যে আইনৰ কাঠগড়াত গ'লে কোৰ্টে বিচাৰ কৰে,
সেয়া চাগে কোনোবা জেনাৰেলি মেট্ৰিক পাছ কৰা বা জেনাৰেলি পিউ পাছ কৰা ল'ৰা এজনক বুজাব পাৰি কিন্তু যোনজনে অলপ হ'লেও কিঞ্চিত হ'লেও ৰাজনৈতিক জগতৰ লগত জড়িত হৈছে বা প্ৰশাসনিক জগতৰ লগত জড়িত হৈছে তেওঁলোকে ক'ব পাৰিব যে সাধাৰণ এটা চুৰিৰ গোচৰতো আপুনি যদি জামিন ল'ব বিচাৰে তেতিয়া যদি কোৱা হয় যে আপোনাক কোৰ্টেহে জামিন দিব পুলিচে কি কৰিব এয়া অতিকৈ হাস্যকৰ কাৰণ কেছ ডায়েৰীৰ পৰা চাৰ্জশ্বিটলৈকে পুলিচৰ তাতে অজস্ৰ হাত থাকে এজন ব্যক্তিক একেটা গোচৰত একেটা অপৰাধত 3 মাহ জামিনবিহীন গোচৰত মানে জুডিচিয়েল কাষ্টডিত ৰাখিব পাৰি আৰু একেটা ব্যক্তিকে কিন্তু অলপমান চেম্পেথেটিকেলি চাই কেছ ডায়েৰীটো ছাপৰ্টিভভাৱে দি পিনে সেইজন মানুহক 15 দিন বা 20 দিনত জেলৰ পৰা উলিয়াই আনিব পাৰি তো নিশ্চয় ক'তবা নহয় ক'তবা সদিচ্ছাৰ কম আছে বুলি মই স্পষ্টভাৱে ক'ব পাৰোঁ